কেনেকৈ চেজ কৰিছে? আজি 15/3/2021 চনৰ আমাৰ নিয়মীয়া হিচাপত যোনটো UBC এজন ডিপ্লয় কৰা আছিলে আসাম নাগালেণ্ড বৰ্ডাৰত, তেখেতে থালাচি তেনেকুৱা এজন মানে মহিলাই এটা বেগ লৈ আনা দেখা পাইছিলে আৰু এই বেগখন মানে তেখেতে লগত আমাৰ যোনটো মহিলা আৰক্ষী আছিলে তেখেতক লৈ পিনি যেতিয়া সোধপোছ কৰিছিলে যে বেগত কিবা আছে নেকি, তেতিয়া তাই মানে ক'বলৈ নাকচ কৰিছিলে। সেইমতে আমাক জনাই কিবা সন্দেহ বস্তু থাকিব পাৰে বুলি। তেতিয়া মই আৰু SDPO ছাৰ একেলগে আমি গৈ পিনি আমি মহিলা আৰক্ষীৰ সহায়ত এই মহিলা বেগখন আমি চেক কৰোঁতে আমি 12টা চাবোনৰ বক্স, তাতে কণ্টেইনিং আপোনাৰ ব্ৰাউন কালাৰ ছাছপেক্টেড ব্ৰাউন চুগাৰ আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ ওপৰতেও তেখেতৰ ভিত্তিত আমি আৰু এজন ইনভলভ থকা এজন ল'ৰা, তাৰ নাম ৰঞ্জিত গগৈ, তেখেতক আমি কৰায়ত্ব কৰিব পাৰিছোঁ আৰু তেখেতৰ পৰা আমি 1 লাখ টকা জব্দ কৰিব সক্ষম হৈছোঁ। বৰ্তমান মহিলাই ৰঞ্জিত গগৈক চমজাই দিয়া কথা আছিলে আৰু ৰঞ্জিত গগৈয়ে কোৱা মতে তেখেতে আৰু বস্তুটো আমাৰ অসমৰ বিভিন্ন জাগাত পঠোৱাৰ তেখেতৰ উদ্দেশ্য আছিল। বৰ্তমান আমি এজন মহিলা আৰু এজন ল'ৰা ৰঞ্জিত গগৈ তেখেতক আমি কৰায়ত্ব কৰিছোঁ আৰু বাকী আমি সোধপোছ কৰি থাকিম আৰু যদি কোনোবা ইনভলভমেণ্ট পায় আমি ভৱিষ্যতত আমি ধৰিবলৈ আৰু চেষ্টা কৰিম। টোটেল 148 গ্ৰাম আমি চিজ কৰিব সক্ষম কৰিছোঁ। আনুমানিক তেনেকুৱা দামবিলাক ভেৰিয়েবল হৈ থাকে বুলি কৈছে, কিন্তু যোন মানুহে কিনি আনিছিলে মহিলাগৰাকী তেখেতে কৈছে পাৰ চাবোন বক্স 50 টকাকৈ, তাৰমানে টোটেল আপোনাৰ 6 লাখ টকাৰ সামগ্ৰী আছিল।